আজি আমি কি পঢ়িম জানা টেন্স টেন্স কেই প্ৰকাৰ টেন্স হল তিনি প্ৰকাৰ ইয়াতে সোৱা মই লিখি আছো টেন্স হল তিনি প্ৰকাৰৰ কি কোৱাচোন তোমালোকে এক নম্বৰত হল প্ৰেজেন্ট টেন্স PRESENT প্ৰেজেন্ট টেন্স TENSE প্ৰেজেন্ট টেন্স মানে হল বৰ্তমান কাল চাইছা তাৰ পিছত দুই নম্বৰত কি হ'ব past tense PAST past tense সেকেন্ডত কি লিখিছো আমি past tense মানে হল কি অতীত কাল মানে যোনটো ঘটনা আমাৰ আগতে ঘটি গৈছে হিটো হল অতীত কাল তিন নম্বৰত কি হয় future tense FUTURE future tense মানে হল ভবিষ্যৎ কাল মানে যোনটো কাম আমাৰ ভবিষ্যতত হ'ব হিটো হল আমাৰ ভবিষ্যৎ কাল এতিয়া সোৱা ইয়াতে আছে না প্ৰেজেন্ট টেন্সৰ আকো চাৰিটা ভাগ আছে ইয়াতে তোমালোকে মোক দেখা দেখি লিখি লবা প্ৰেজেন্ট টেন্সৰ কেইটা ভাগ চাৰি প্ৰকাৰৰ মানে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ এক নম্বৰত আছে প্ৰেজেন্ট ইনডেফিনিট সেকেন্ডত কি আছে প্ৰেজেন্ট কন্টিনিউয়াস থাৰ্ডত আছে প্ৰেজেন্ট পাৰফেক্ট ইয়াতে ই আৰু ইটো হল সি প্ৰেজেন্ট পাৰফেক্ট চাৰি নম্বৰত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস দেখিছা আমাৰ প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস তেনেকুৱা আমাৰ পাষ্ট টেন্সৰো চাৰিটা ভাগ আছে আৰু ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে আজি আমি এই প্ৰেজেন্ট ইনডেফিনিট টেন্স কি ইয়াৰ ফৰ্মুলা কি প্ৰেজেন্ট কন্টিনিউয়াস কি প্ৰেজেন্ট পাৰফেক্ট কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কি এইটো পঢ়িম তোমালোকে এখিনি লিখি লৈছা না জুনে এতিয়াও লিখা নাই লিখি লোৱাচোন ভাল কৰি এতিয়া সোৱা তোমালোকে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি যে পালো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইয়াতে ফাৰ্ষ্টত যোনটা পাইছিলো আমি হিটো পঢ়িম যেতিয়া কোনো এটা কথা চিৰসত্য হয় যেনেকুৱা সূৰ্য পূবফালে উদয় হয় মই সদায় ৰাতিপুৱা স্কুললৈ যাও এইবিলাক হল চিৰসত্য ঘটনাটো হল যে সূৰ্য সদায় পূবফালে উঠে কেতিয়াবা দেখিছা নেকি পশ্চিমফালে উঠা নুঠে ন আৰু অভ্যাসগত কাম মানে যোনটো কাম তুমি সদায় কৰা একেটা সময়তে কৰা এটো হল অভ্যাসগত কাম ইয়াতে সোৱা সান ৰাইজেস ইন দা ইষ্ট মানে সূৰ্য পূবফালে উদয় হয় এটো সঁচা কথা হয় এটো কথা কেতিয়াও হলনি নহয় মানে যেতিয়ালৈকে পৃথিৱী থাকিব সূৰ্যটো সদায় পূবফালে উদয় হ'ব কেতিয়াও পশ্চিমফালে বা উত্তৰফালে নহয় আৰু অভ্যাসগত কামবিলাকো আমাৰ এই প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় অভ্যাসগত কাম মানে যেনেকুৱা মই সদায় খোজকাঢ়ি স্কুললৈ যাওঁ মই সদায় ভাত খাই স্কুললৈ যাওঁ মই সদায় কিতাপ পঢ়ো এইবিলাক মই ইয়াতে এটা এক্সাম্পল লিখি দিছো ইংৰাজী তোমালোকে বাকিবিলাক লিখিব চেষ্টা কৰিবা তাৰ পিছত সোৱা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজালে তেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হয় ধৰা তুমি এতিয়া কিতাপ পঢ়ি আছা আই এম ৰিডিং এ বুক নাও মই এতিয়া এখন কিতাপ পঢ়ি আছো যোনটো কাম তুমি বৰ্তমান সময়ত কৰি আছা হেতু বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰিম ইয়াতে সোৱা মই এটা এক্সাম্পল লিখিছো আই এম ইটিং ৰাইস মানে মই ভাত খাই আছো
উই আৰ লাৰ্ণিং ইংলিছ নাও নাও মানে হ'ল এতিয়া নাও যদি থাকে বাক্যটো তোমালোকে বুজিবা সেই বাক্যটো আমাৰ কোন টেন্সত হ'ব প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত উই আৰ লাৰ্ণিং ইংলিছ নাও মানে আমি এতিয়া ইংৰাজী শিকি আছো তাৰপিছত আমাৰ আৰু এটা আছে কি প্ৰেজেন্ট পাৰফেক্ট টেন্স কোনো এটা কাম বৰ্তমান সময়ত শেষ হোৱা বুজালে এই টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয় মানে ধৰা কোনো এটা কাম এই অলপতে শেষ হ'ল এই জাস্ট মানে এই মাত্ৰ শেষ হ'ল হেতু বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখো জাস্ট নাও যদি থাকে বাক্যটোত তেতিয়াও আমি বুজিম যে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব জাস্ট নাও মানে হ'ল এই মাত্ৰ আৰু এটা আছে আমাৰ ইয়াতে সো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল মই লিখিছো আই হেভ ফিনিশড মাই ওয়ার্ক জাস্ট নাও মানে মই মোৰ কামটো এই মাত্ৰ শেষ কৰিলো জাস্ট নাও মানে এই মাত্ৰ তোমালোকে যদি বাক্যটোত জাস্ট নাও পোৱা তেতিয়া বুজিবা যে বাক্যটো হ'ব প্ৰেজেন্ট পাৰফেক্টত আৰু এটা এক্সাম্পল লিখিছো ফাদাৰ হেজ গান টু মাৰ্কেট মানে দেউতাই বজাৰলৈ গৈছে যোৱা কামটো ইতিমধ্যে হৈ গৈছে মানে গৈছে তেহেতে গৈছে বজাৰত সেই কাৰণে ইটো আমাৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্টত আৰু এটা আমাৰ কি বাকি ৰল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স যেতিয়া কোনো এটা কাম অতীততে আৰম্ভ হয় আৰু বৰ্তমান সময়লৈকে চলি থাকে মানে কোনো এটা কাম আমাৰ আগতে আৰম্ভ হৈছে কিন্তু এতিয়াও কামটো হৈ আছে হিটো বুজাবলৈ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰো ইয়াতে এক্সাম্পল মানে উদাহৰণত মই লিখিছো ইট হ্যাজ বিন ৰেইনিং সিন্স দা মৰ্নিং মানে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে চোৱা এতিয়া বৰষুণ পৰা কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে আৰু এতিয়ালৈকে পৰিয়ে আছে মানে কামটো অতীততে আৰম্ভ হৈ এতিয়ালৈকে চলি আছে এতিয়ালৈকে সেই কাৰণে বাক্যটো কিহত হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আজি মই প্ৰেজেন্ট টেন্সৰ ভাগখিনি আলোচনা কৰিলো বাকিখিনি মই নেক্সট ভিডিঅ'ত দিম তোমালোকে কেনে পালা ভিডিঅ'টো কিবা নুবুজা থাকিলে মোক ক'বা ধন্যবাদ